Say hi guys. Hi. Hi guys. মই এতিয়া বজাৰ যাব লাইছো বলক মই আপোনালোকক গুটেখিনি দেখাই আছো ইয়াত ভেজিটেবলছৰ দাম বিলাক কিমান কিমান আলুৰ দাম কিমান পিয়াজ দাম কিমান গুটেখিনি মই দেখাই আছো বলক ইপালুৱাৰ মাৰ্কেট ভিতৰৰ অংশটো মাৰ্কেটৰ Ya no sirve aquí la. ¿Quieres el hueva? Iya sok, lihat Kiki Pai. Brokoli. Hola. Hola. Buenas tardes. Buenas tardes. ¿Qué le damos? Ye ফুলকবি Sí, ya está saliendo. আপোনালোকে গোটাও পাব আৰু আপোনালোকে কটাটো পাব ইফালে কটাটো থৈছে তেওঁলোকে ব্ৰকলি গাজৰ 12, el cuarto, 20 el medio. এই মই এটা লৈ চাওঁ প্ৰথমতে ব্ৰকলি আপোনালোকক দেখাই আছোঁ দামটো কিমান দিছ ওৱান Ahorita lo puedes. আৰু ইফালে আপোনালোকৰ গুমধানো আছে যেহেতু মই কৈছোঁ গুমধান ইয়াত তেওঁলোকৰ মেইন কাল্টিভেশ্যন হয় ¿Qué más, reina? গুমধানৰ এটা লৈ চাওঁ এইটো দাম কিমান কয় দেই দিছ ওৱান ৰিমুভ ইয়া চি দেন ইফালে আপোনালোকৰ আদা ইফালে হালধি এইটো কি হয় এইটো কেকটাছ ফ্ৰুট ইফালে আপোনালোকৰ আছে বিটৰুট বিটৰুট এটা লওঁ মই ইফালে আপোনালোকৰ এইবিলাক পিঁয়াজ কেপচিকাম মূলা সৰু মূলা এটা মুঠি লওঁ কিমান কয় ইফালে চব কটা ফ্ৰুটছ আছে আলু Le quito la hoja. চি চি Piña, la sandía, la papaya, Edu. pásale. কলগছৰ কি কলৰ কলডিলৰ ফুল এইবিলাক ইফালে আপোনালোকৰ আছে কোনো বলছা ইফালে আপোনালোকৰ আছে Por favor. চি মাছৰুম অলপ লওঁ Es lo que dice la señora, dice, yo venía mi primera vez, me regresé y trae su impermeable. Dice, Sí. está saliendo el sol. Sí. ¿Qué más? Ah, pero ahí está la vidrio. কোনো মাছ বলছা অলপ এই ফুলকবিটো লওঁ গোটা নলওঁ কটাটোৱে লওঁ অলপ বেছি নালাগে মোক Ya paró y la vuelta a কটাটো ল'লে ডাঙৰ হ'ব মোৰ কাৰণে Sí, gracias. De nada. Sí. chepa, chepa. অলপ ল'লোঁ este ¿cuánta? 10. 10 এইটো 10 টকা দেই 10. este 10. este 10 এইটো 10 টকা দেই তাৰপিছত este 10. এইটো 10 টকা 30 este 15. 15 15 15 টকা este 10. 10 টকা este 17. 17 Trigo y lentejas le 17 টকা Sí. gracias 72. lentejas le pongo. আদা এটা লওঁ আদাটো কিমান কৈছা আদাটো este cuánto 10. 10 10 টকা এটা ¿Qué más, patrón? মেক্সিকান পইচা 10 টকা দেই ইণ্ডিয়ান এইটো আপোনালোকৰ 40 ¿Qué más? Mucho, ¿eh? মই এজনৰ কাৰণে অলপ অলপ লওঁ আৰু ইয়াত কিন্তু আপোনালোকে গোটেইখিনি পাব ভেজিটেবলছ ফুলকবি বন্ধাকবি এই তাৰপিছত ব্ৰকলি চব পাব আৰু দেখাই আছোঁ বলক আগলৈকে মোৰ দোকান নেক্সট মই দেখাই আছোঁ আপোনালোকক পিঁয়াজ Sandía, piña, papaya, এইবিলাক দোকান দেখাই আছোঁ কিমান কিলো আমি য'ৰ পৰা ৰেগুলাৰলি লওঁ তাত দেখাম মই
ফলমূলৰ দোকান এইটো হ'ল আপোনাৰ নহৰুৰ দোকান চব নহৰুটো আপোনালোকৰ 3টা পিছত 15 pesos 65 ইটা ষ্টে আৰু ইফালে আছে আপোনালোকৰ 20 3টা 80 টকা 85 মান হ'ব আৰু এনেকুৱাকৈ আছে চব ভেৰাইটি আৰু মই দুটা ল'লোঁ চবৰ দাম বেলেগ আছে চাই লওক পিচ ৱাইজ দাম থৈছে মেক্সিকান পইচা 3 পিচক 15কে ইয়াত 3 পিচ 20 ইফালে আপোনাৰ 2 পিচ 20 ইফালে 2 পিচ 25 gracias এতিয়া আৰু যাওঁ আগত যাওঁ ইফালে আপোনালোকৰ কি নাপাই চক ইয়াত এইটো চিনি পাইছে ভুল বুঢ়া ভুলৰ জালি ইফালে চক তেতলি এইটো আপোনাৰ দামবিলাক লিখিয়ে থোৱা আছে এক পোৱাৰ কিমান দাম 80 মেক্সিকান পইচা ইফালে আপোনালোকৰ চব মছলা আছে জিৰা এইটো আপোনাৰ পেপাৰ্ছ গোটা এইটো মই লওঁ এইটো ল'ম মই জিৰা পেকেটটো আপোনালোকৰ 10 টকা হ'ব চাগে ইফালে চব টেমাটো আছে ধনিয়া আছে এইবিলাক গোটেইখিনি পাই এইবিলাক চব আছে এইটো গোল নেমুটো ইয়াৰ মেইন যিকোনোতে গোল নেমু থাকে ইয়াৰ este uno 5 টকা কেইটা দিয়ে চাওঁ গোল নেমু Sí. 3 পিচ দিছে আপোনাৰ আমাৰ কিমান 20-22 টকা gracias amigo 3 পিচ দিছে 5 টকা তারপর লম আপোনালোকৰ পিয়াজ আপোনালোকৰ কি এইটো গাজৰ 10 টকা কিলো होला 10 টকা কিলো গাজৰ কোনো বলছা গাজৰ 10 টকা কিলো ইফালে আপোনালোকৰ আছে এইটো কি খিৰা আধা কিলো 10 টকা মেক্সিকান পইচা 10 মই গাজৰ কেইটামান লৈ লওঁ 59 গাজৰ কেইটামান লৈ লওঁ গাজৰ আপোনালোকৰ কিলো 10 টকা 10 টকা ¿Qué apuesta dinero ya? Para que se lo que se tira esta lo. Me dice no me vamos a mandar a mi uno más. Tu section এটি চিনি পাইছে নে এটি কি হয় কবচোন যদি চিনি পাইছে এটি মই আগত ভাবিছিলো সৰু ৰঙলাও বুলি কিন্তু এটো ৰঙলাও নহয় বোলে oye güey falta esto güey এইটো আপোনালোকৰ এইটো মই চিনি পাইছো কি হয় কিন্তু এইটো ভাবিছো এইটো স্কোৱাছৰ প্ৰজাতিৰে হয় নেকি দেখিব তেনেকুৱা আছে খালি ইয়াত কাইটটো আছে এইটো স্কোৱাছ এটা লওঁ স্কোৱাছ আপোনালোকৰ আধা কেজি 10 লিখি থোৱা আছে স্কোৱাছৰ মানে ক্যাপসিকাম আছে এইটোতো আপোনালোকৰ জলকীয়া হয় ডাঙৰ este uno এইটো যেটা এৰৱাটো লমাই বিশেষকৈ এইটো আছে আপোনালোকে বিনু পায় বিন আধা কেজি 10 মেক্সিকান পেসোস দেই
জলকীয়া ডাঙৰ জলকীয়া এইটো গ্ৰীণ টমেটো হয় ইফালে এতিয়া পিঁয়াজ এইটো পিঁয়াজটো কিমান লৈছে বগা আৰু ৰঙা দুটা পিঁয়াজ আছে উনো মাছ বলছা উনো মাছ পিঁয়াজ লওঁ এতিয়া ৰঙা পিঁয়াজ লওঁ এইটো আধা কিলো 8 মেক্সিকান পইচাকৈ দিছে ৰঙা পিঁয়াজ লওঁ আধা কিলো 8 মেক্সিকান পইচা ৰঙাটো 8 চি এইটো 8 মেক্সিকান পইচা আধা কিলো আৰু এইটো বগাটো হ'ল আপোনাৰ 7 মেক্সিকান পইচা আধা কিলো 16 54 ওকে চি আৰু তাৰপিছত এইটো হ'ল আপোনালোকৰ 20 টকা আৰু এই স্কোৱাচটো ল'লে 6 টকা আৰু বাকী আপোনালোকৰ গাজৰটো হ'ল 6 টকা আৰু খিৰাটো হ'ল 6 মেক্সিকান পইচা টোটেল 54 yes চি সৰু জলকীয়া লওঁ কাটিখিনি ল'লোঁ আৰু এইটো ল'লোঁ জলকীয়া এইটো 5 মেক্সিকান পইচা ল'লোঁ ইফালে আপোনালোক ভোট জলকীয়া হয় নে কি এইটো চাই লওক ভোট জলকীয়া হয় নে নাজানো আৰু এতিয়া আলুৰ দাম চাওক আপোনালোকে এইটো কিলো 25 এইটো আলু হ'ল কিলো 20 মেক্সিকান পইচাছ কোৱালিটি লৈ আছে দাম অলপ ডিফাৰেঞ্চ আছে কোৱালিটি চাই চাই এতিয়া মই এইটো ল'ম 1 কিলো esto es 1 kilo sí 20 para 20 এতিয়া বিলাহী তাত যাওঁ বিলাহীটো চক বিলাহী এইটো আছে আপোনালোকৰ 20 কে কিলো এইটো এজন হ'ল তেওঁ বিলাহী স্পেচিয়েলিষ্ট হলা মিডিয়া কিলো আধা কিলো লৈছোঁ 20 টকা ইও ভাল বিলাহী থয় গোটেই এতিয়া বিলাহীয়ে থয় বাকী একো নথয় আৰু ইফালে আপোনালোকৰ সৰু বিলাহীও আছে সৰু বিলাহীও পাব অৰেঞ্জ ম্যাঙ্গো medio kilo itu puru orange itu medio 30 Mexican pesos no pero lo voy a practicar ahorita estoy con la dieta del ajo sí a joderse a aguantarse no. ¿El qué? Un dientecito de ajo sí perfecto y otra cosa apple kilo 45 itu green apple 50 kilo itu belag variety apple 40 সব দাম লিখা আছে টেষ্ট কৰি দিছে ইয়াত মেংগো আমি ইয়াৰ পৰা ফল মূলটো ৰেগুলাৰলি উঠাওঁ মই ল'ম অৰেঞ্জ দুটাই ল'ম বেছি আকৌ বেয়া হৈ যাব এইটো হয় মই লোৱা অৰেঞ্জটো দেশী 18 টকা এই দুটা ল'লোঁ 18 পৰিলে এইবিলাকো আছে মোৰ যি যি কিনিবলগীয়া আছে কিনিলোঁ এইটো হয় বজাৰটো মই ইয়াৰ পৰা লওঁ ৰেড বানানা আৰু এইবিলাকো আছে দাম কিমান ইয়াৰ মই দেখাই আছোঁ আপোনালোকক দেই 3 পিছে ল'ম মই বেছি নলওঁ কাৰণ বেছি ল'লে আকৌ বেয়া হৈ যাব ইফালে বানানা চিপছ amigo hola ইয়াৰ পৰা মই 3টা পিচ লওঁ este 3 pies 3 piezas sí তিনটা পিস কিমান লয় 3 পিস পিস কিমান লয় 15 15 টকা 3 পিস লৈছোঁ আপোনাৰ 15 মেক্সিকান পেsos 10 15
Gracias. Gracias. I'll check, okay? Hey, that's so big. Fresh. Senorita, we'll check the freshness. Here, okay, no. See. It's how to fresh asan na, itu fresh. See. 160 taka. 160, right, kg? 160 kg. Okay, kg 160 taka লৈছে. এটো আপোনালোকে এটো বিশেষকে boneless tacos কারণ ক্লিন করে কোনটো 310 টাকা এইটো 310 টাকা ওকে গাইস ওকে ওকে সি 310 এইটো হল prawn এইটো হল এগুলা হল মাছ খাগৰীয়া মাছ এইটো ক্লিন prawn দে এইটো হল আপোনালোকৰ আনক্লিন এগুলা মাছ Itu hol 2 kilo 310 Uno medium. Uno y medio. Uno medium. Uno de 1,5. Say hi guys. Hi. We are coming from market. এইবিলাক দাম মই আপোনালোকক দেখালো এই গুটিখিনি দাম আপোনালোকৰ মেক্সিকান পেছৰ হয় আপোনালোকে ইন্ডিয়ান ৰুপিছত কনভাৰ্ট কৰি চালে হ'ল কিমান কি পৰে যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে তেতিয়াৰে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ